ঢিং অঞ্চলৰ এটা পৰিচিত নাম পদ্মনাথ। সুন্দৰ বাঁহীবাদক হিচাপে নগাঁও পশ্চিমাঞ্চলত আছে তেওঁৰ এক সুকীয়া পৰিচয়। কিন্তু যোৱা ১.৫ মাহ ধৰি সজ্জাগত ঢিঙৰ নাম ডুমডুমীয়া সত্ৰৰ বাঁহীবাদকজন বিগত সময়ত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ আকাশবাণী নগাঁও চেণ্টাৰতো কাম কৰি বিশেষভাৱে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে পদ্মনাথে। মোৰ ঘৰ ইয়াতে ঢিং বকত গাঁও। নামটো পদ্মনাথ। মই এই ঘৰটোত মই থকা আজি ঠিক 11 বছৰৰ পৰা আছোঁ। মই অকলে আছোঁ। এসময়ত মই চাৰ্কেছ থিয়েটাৰ বিভিন্ন মঞ্চত মই প্ৰগ্ৰাম কৰিছিলোঁ, কিন্তু এতিয়া মই একো কৰিবলৈ নোৱাৰা হৈ গ'ল। চলি আছোঁ মানে মোৰ ভাই ককাইহঁতে আহি কিবা কিবি এটা দিছে, তাকে লৈ খাই বৈ জীয়াই আছোঁ। এই ক্ষেত্ৰত মই কি বুলি ক'ম তোমালোকে, মই অসমবাসী ৰাইজলৈ অনুৰোধ এটাই মোৰ যে মই বহুতো কৰিলোঁ, আজি মই একোৱেই নাপালোঁ কৰি মেলি। গতিকে আৰুনো কি ক'ম, আৰু ক'বলগীয়া মোৰ একোৱেই নাই। আনকি 2014 চনত শিল্পী সমাজৰ পৰাও বঁটা পাবলৈ সক্ষম হৈছিল তেওঁ। সম্প্ৰতি এনে এজন বাঁহীবাদকৰ ৰোগাক্ৰান্ত অৱস্থাই বাৰুকৈ চিন্তিত কৰি তুলিছে স্থানীয় শিল্পী সমাজক। ঢিঙৰ ৰাস ভাওনাসমূহতো তেওঁৰ আছিল এক বিশেষ অৱদান। পদ্মনাথে বিগত ৰাস উৎসৱতো তেখেতৰ বাঁহীৰ সুৰে হাজাৰজন জনতাৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা শিল্পী পদ্মনাথে আজি পৰ্যন্ত লাভ নকৰিলে চৰকাৰী আৱাসগৃহ। সমষ্টিৰ আজি আমাৰ ঢিঙৰ এজন স্থানীয় বাসিন্দা পদ্মনাথ। তেওঁ এসময়ৰ বিশিষ্ট বাঁহীবাদক, শিল্পী বুলি কয়। অসম চৰকাৰৰ বিভিন্ন শিল্পীক লৈ বিভিন্ন আঁচনি আছে। আজি এনেকুৱা এজন শিল্পী সজ্জাগত অৱস্থাত আছে, কিন্তু অসম চৰকাৰৰ এই বিয়াগোম বিভাগটোৰ কোনো চান্সিত নাই। এই লোকজনৰ ওচৰত আজি এজন অসম চৰকাৰৰ বিষয়ববীয়াৰ দেখা দেখি নাই। অসম চৰকাৰৰ যিকোনো এজন বিষয়ববীয়াই দেখা দিলেও আজি উৎসাহ পালে হয় এই লোকজনে, কিন্তু আজি সজ্জাগত অৱস্থাত থকা এই ৰোগীয়া শিল্পীজনৰ যি আৰ্থিক অৱস্থা একেবাৰে দুৰ্বল। কিন্তু তেওঁ বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত তেওঁ বাঁহী বজাই ৰাইজৰ সমাদৰ লাভ কৰিছিল। এসময়ত 2014 চনত তেওঁ অসমৰ শিল্পী সমাজৰ দ্বাৰা বঁটা প্ৰাপক আছিলে। কিন্তু এই শিল্পীজন আজি অৱহেলিত কিয় হৈ আছে? এই বিয়াগোম বিভাগবিলাক আচলতে ক'ত আছে? আমি অসম চৰকাৰলৈ এটাই কাটৰ আহ্বান জনাইছোঁ, এই ৰোগীয়া শিল্পীজনক আপোনালোকে ৰোগৰ চিকিৎসাৰ ব্যৱস্থা কৰক। আপোনালোকৰ চৰকাৰীভাৱে সম্পূৰ্ণ খৰচ বহন কৰি তেওঁ চিকিৎসাৰ ব্যৱস্থা কৰক। তেওঁ কিছু নাই, তেওঁ আচলতে উপাৰ্জন হিচাপত তেওঁ একো নাই। বাঁহীটো বজাই তেওঁ উপাৰ্জন কৰি খাইছিলে, আজি তেওঁ সংসাৰ নাই, তেওঁ উপাৰ্জনৰ থলীয়ে বন্ধ হৈ গ'ল। কিন্তু তেওঁ এই অৱস্থাত যদি থাকে, তেওঁ অতি সোনকালে হয়তো আমি এটা বেয়া খবৰ পাম। কিন্তু আমি অকল অসম চৰকাৰ নহয়, আমি সমূহ অসমবাসী ৰাইজলৈও এটা কাটৰ আহ্বান জনাইছোঁ, কৰজোৰে আমি আহ্বান জনাইছোঁ, যাতে আপোনালোকেও কিঞ্চিতমান সহায় কৰি এই ৰোগীয়া শিল্পীজনক অকণমান সাহস দিয়ক। তেওঁ যাতে সুস্থ হৈ উঠি যাতে তেওঁ আকৌ তেওঁ বাঁহীৰ সুৰত আমাক নচুৱাব পাৰে, বাঁহীৰ সুৰ আকৌ জীপাল হৈ উঠে। আজি 1.5 মাহ মানে বহুত সজাগত আছিল। তাৰপিছতে মই উপায় নাপাই বোলো না, মানুহজন কিবা হৈ যাব, বহুত দুখ লাগিল। তেতিয়া মই বোলো না, আহি পেলাই লাহে লাহে ক'লোঁ, মামা কি হ'ল কওকচোন। তাৰপিছত মামাই ক'লে যেন মই এতিয়া যাম, মৰিম মা এতিয়া কি কৰ। তাৰপিছত আহি উঠাই কৰি লৈ লাহে লাহে চাই পেলাই ঔষধ পাতি এজনে দিলে, ছাৰৰ ল'ৰাজনে দিলে। গোটেই জীৱন জুৰি শিল্পী সাধনা কৰি আজি পৰ্যন্ত এটা জৰাজীৰ্ণ ঘৰতে মৃত্যুৰ সৈতে যুঁজি চকুলোৰে বাট নেদেখা হৈছে পদ্মনাথে। সেয়ে তেওঁৰ উন্নত চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন সুদৃঢ়ৱান লোকৰ অকণমান মৰম আৰু আশীৰ্বাদৰ। যদি কোনো সদাশয় ব্যক্তিয়ে তেওঁক সহায়ৰ হাত আগবঢ়াব বিচাৰে, তেনেহ'লে ঢিং SBI শাখাৰ একাউণ্ট নম্বৰ 3451085446, IFSC কোড SBIN 0002050, ব্ৰাঞ্চ ঢিং একাউণ্টৰ দ্বাৰা তেওঁক সহায়ৰ হাত আগবঢ়াব পাৰে। বটদ্ৰৱৰ পৰা মুস্তাফা ছালিম আহমেদৰ ৰিপৰ্ট, নেক্সটাৰ নিউজ, গুৱাহাটী।